নমস্কাৰ মই হোমেনকালিতাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ 31 ডিচেম্বৰ নিশাৰ পৰা NRCৰ প্ৰথমখন ড্ৰাফট প্ৰকাশিত হৈছে বিভিন্ন মাধ্যমেৰে NRCৰ নাম আছে নাই তাক চাব পাৰি তাৰে আজি আমি এটা আলোচনা কৰিম যেটো হৈছে ৱেবছাইটৰ জৰিয়তে মোবাইলত থকা ব্ৰাউজাৰত গৈ আপুনি www.nrcassam.nic.in টাইপ কৰক ইতিমধ্যে 4টা ৱেবছাইট মুকলি কৰিছে অসম চৰকাৰে তাৰে এটা জৰিয়তে আমি NRCখন চেক কৰিম গোটেইকেইটা ৱেবছাইটৰ লিংক ডেসক্ৰিপচনত দিয়া হ'ব nrcassam.nic.in সাৰ্চ কৰক সাৰ্চ কৰিলে এনে ধৰণৰ এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহিব এনে ধৰণে অহাৰ পাছত গ্ৰীন কালাৰৰ যেটো আইকন আছে হেতু ক্লিক কৰক ক্লিক কৰিলে এনে ধৰণৰ এটা ইন্টাৰফেস ওপেন হ'ব NRC খন চেক কৰিবলৈ আপোনাৰ ARN নাম্বাৰটো লাগিব ARN নাম্বাৰটো যিখন NRCৰ কপি আপোনালোকৰ ঘৰত দিছিলে NRC সেৱা কেন্দ্ৰৰ পৰা তাৰ বাৰকোড হ'ব যেটো নাম্বাৰ আছিল সেই নাম্বাৰটো ইয়াত ইনপুট কৰক কেছন ৰিসিভ নাম্বাৰ টু ৰিএন্টাৰ কৰক কেপচাটো ৰিএন্টাৰ কৰাৰ পাছত সাৰ্চ আইকনত ক্লিক কৰক এনে ধৰণৰ লেটেষ্ট আপডেট পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক ইতিমধ্যে আহি গৈছে মোৰ মাৰ নাম আছে মোৰ দেউতাৰ নাম আছে কিন্তু মোৰ নামটো অহা নাই চিন্তাৰ কোনো কাৰণ নাই নেক্সট যেটো লিষ্ট ওলাব NRCৰ তাত নিশ্চয় মোৰ নামটো আহিব যেহেতু মোৰ মা আৰু দেউতাৰ আইছে গতিকে ময়ো নাগৰিকত্বৰ অন্তৰ্ভুক্ত হ'ম গতিকে মই চিন্তা কৰা নাই বাৰু গতিকে আপোনালোকে যদি আপোনাৰ NRCৰ নাম আহিছে না নাই চাব বিচাৰে এনে ধৰণে চাব পাৰে কল যোগে NRCৰ নাম আহিছে না চাবলৈ হলে হেল্পলাইন নাম্বাৰ 15107 for ASSAM and 180034536762 অসমৰ বাহিৰৰ বাবে চেক কৰি আপোনাৰ যদি SMS ৰ যোগে চাবলৈ বিচাৰে NRC খন তেতিয়াহলে ডু নট ডিস্টার্ব সার্ভিস আপোনাৰ মোবাইলত ডিএক্টিভ কৰিব লাগিব ডু নট ডিস্টার্ব সার্ভিস ডিএক্টিভ কৰিবলৈ ষ্টপ লিখি 1909 লৈ SMS কৰিব পাৰে বা 1909 লৈ কল কৰিব পাৰে DND সার্ভিস ডিএক্টিভ কৰাৰ পাছত টাইপ কৰক ARN ক্যাপিটাল লেটাৰত স্পেস দি ARN নাম্বাৰটো টাইপ কৰক আৰু সেন্ড কৰক 9765556555 নাম্বাৰটো স্ক্ৰিনত নিশ্চয় দেখিবলৈ পাইছে ৱেবছাইট যোগে চাবলৈ হলে স্ক্ৰিনত দিয়া ৱেবছাইট কেটাৰ জৰিয়তে চাব পাৰে মই ডেসক্ৰিপচনত লিংক দি দিম ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো লাইক কৰক জয় হিন্দ জয় ভাৰত বন্দে মাতৰম থ্যাঙ্কস ফৰ ওয়াচিং